হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ ওচৰলৈ মাটি দাইলৰ সৈতে ঔটেঙাৰ এটা খুব সোৱাদৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মই কেনেদৰে বনালোঁ ৰেচিপিটো। মই মাটি দাইল লৈছোঁ 1 কাপ আৰু ঔটেঙা লৈছোঁ মই এটা সৰু সৰুকৈ কাটি লৈছোঁ আৰু মই মাটি দাইলখিনিৰ বাকলিখিনি ধুনীয়াকৈ পেলাই লৈছোঁ আৰু এতিয়া ঔটেঙাখিনি মই ভালদৰে ধুই ল'লোঁ। এতিয়া মই এটা প্ৰেছাৰ কুকাৰত এইখিনি গোটেইখিনি দি মই 3টা চিটি মাৰি ল'ম আৰু মই এতিয়া ইয়াতে পানী দি দিছোঁ। ডাঙৰ কাপেৰে 1.5 কাপ পানী দিছোঁ মই আৰু এতিয়া মই 3টা চিটি মাৰিব দি দিম আৰু মই এইখিনি সম্বাদৰ কাৰণে কি লৈছোঁ চাওঁ আহকচোন। মই তেজপাত লৈছোঁ 2টা, শুকান জলকীয়া এটা, কেঁচা জলকীয়া এটা, ধনিয়া লৈছোঁ, পিঁয়াজ লৈছোঁ, হালধি, আদা, নহৰু লৈছোঁ। ধুনীয়াকৈ আদা নহৰুখিনি মই পিচি লৈছোঁ আৰু মই কেৰাহী এটাত মিঠাতেল দি দিলোঁ। ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ মই আৰু এতিয়া ভালদৰে এইখিনি গৰম হোৱাৰ পিছত মই পাঁচফোৰণ দি দিছোঁ 1/2 চামুচ আৰু এতিয়া এইখিনি পাঁচফোৰণখিনি ভালদৰে ফুটিব দিছোঁ। তাৰপিছত মই তেজপাতখিনি, শুকান জলকীয়াটো ইয়াতে দি দিছোঁ আৰু ভালদৰে শুকান জলকীয়াটো ৰঙচুৱা পৰাকৈ ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে এইখিনি অকণমান থেতিলিয়াই লৈছিলোঁ। এতিয়া এইখিনি মই ইয়াতে দি দিছোঁ আৰু ভালদৰে মই ভাজি ল'ম। এইখিনি কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম আৰু ভালদৰে লৰাই আছোঁ 1 মিনিটমান সময়। এতিয়া মই ইয়াতে কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা পৰাকৈ ভাজিম আৰু কেঁচা জলকীয়াটো এড কৰিছোঁ। এইখিনি মই 2 মিনিটমান সময় ভাজিলে হৈ যাব। এতিয়া এইখিনি ভজা হৈ গৈছে আৰু আদা নহৰুখিনি মই দি দিছোঁ। আগতীয়াকৈ অকণমান নহৰু দিছিলোঁ আৰু এইখিনি দেখিছেনে কালাৰটো ভজা হৈ গৈছে আৰু এতিয়া মই ইয়াতে দি দিম হালধিখিনি আৰু নিমখখিনি দি দিম। মই হালধিখিনি দিলোঁ আৰু নিমখখিনি অকণমান পিছত এড কৰিম। হালধিখিনি দি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াতে সিজাই লোৱা দালিখিনি এড কৰিম আৰু আপোনালোকে যদি এনেদৰে ট্ৰাই কৰে নাই প্লিজ এনেদৰে এবাৰ ট্ৰাই কৰি চাবচোন, বহুত টেষ্টি লাগে। আৰু যদি আপোনালোকে এনেদৰে বনাই খাইছে মোক প্লিজ জনাব কমেণ্ট কৰি। এইখিনি ভালদৰে সিজিছে। মই দালিখিনি এড কৰি দিছোঁ আৰু ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াতে পানী দি দিছোঁ অকণমান, সৰু কাপেৰে 2 কাপ দিছোঁ আৰু মই ঔটেঙাখিনি এনেদৰে অকণমান টিপি দিছোঁ যাতে ৰসখিনি ওলাই যায় আৰু তেতিয়াহ'লে অকণমান টেঙা ভাৱ আহিব, টেষ্টি লাগিব। আৰু মই এতিয়া উতলিব দিম। এইখিনি ঢাকনিখন মাৰি কিনে উতলিব দিম। এইখিনি উতল আহিছে 1 উতল আৰু মই ঢাকনিখন লগাই দিছোঁ। এতিয়া মই 5 মিনিটমান সময় উতলিব দিছিলোঁ। এইখিনি আমাৰ ৰেডি হৈ পৰিব। এতিয়া নিমখ দি দিছিলোঁ 1.5 চামুচ। তেতিয়া মই ভিডিঅ' কৰা নহ'ল আৰু এইখিনি ভালদৰে উতলিছে। এতিয়া মই ইয়াতে কাটি লোৱা কেঁচা ধনিয়াখিনি এড কৰি দি দিম আৰু এইখিনি ভালদৰে লৰাইছোঁ। মই গৰম ভাতৰ লগত পৰিৱেশন কৰিব, খুব টেষ্টি লাগিব। এতিয়া বাতি এটাত চাৰ্ভ কৰি লৈ লৈছোঁ। এইখিনি খুব ধুনীয়া হৈছে কালাৰটো দেখিছেনে। আশা কৰিলোঁ মোৰ ভিডিঅ'টো ভাল পালে বুলি। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেলটোলৈ যদি কোনোবা নতুন আহিছে প্লিজ লাইক কৰিব। ধন্যবাদ।